যিকোনো অপাৰেটৰ সিস্টেম জিঅ' ভোডাফোন এয়াৰটেল আন যিকোনো অপাৰেটৰ সিস্টেমৰ আমি ৰিচাৰ্জ 28 দিনৰ কিয় পাওঁ এমাহৰ ৰিচাৰ্জটো আমি 28 দিনৰ কিয় পাওঁ এমাহততো আমি 31 দিন থাকে বা 30 দিন থাকে কিন্তু আমি যে 28 দিন পাওঁ এই 28 দিন কিয় পাওঁ এই বিষয়ে আজি অলপ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আমি 28 দিন কিয় পাওঁ ৰিচাৰ্জটো 31 দিন নাপাই আমি 28 দিন কিয় পাওঁ মাহেকততো আমাৰ 31 দিন থাকে কিন্তু আমি 28 দিন পাওঁ ৰিচাৰ্জটো এই ৰিচাৰ্জটো 28 দিন নহৈ 31 দিন তেওঁলোকে কিয় দিব নোৱাৰে বা কিয় দিব নিবিচাৰে কোম্পানীয়ে কিয় দিব নিবিচাৰে তেওঁলোকৰ কি প্ৰফিট হয় এই বিষয়ে আপোনালোকক আজি মই বুজাবলৈ চেষ্টা কৰিম তো বলকচোন ভিডিওটোৰ মাজলৈ আগবাঢ়ি যাওঁ নমস্কাৰ বন্ধুসকল মই কাকু মোৰ ইউটিউব চেনেল গগৈ কাকুলৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো ধৰক আপোনালোকে কোনোবা এখন দোকান গৈছে দোকানত গৈ পিনি আপোনালোকে এটা ধৰক 1 কেজি এটা আটা পেকেট কিনিছে মই এনে ধৰি দিছো এক্সাম্পল হিচাপত 1 কেজি এটা আটাৰ পেকেট কিনিছে তাত দিবলগীয়া আমি ধৰক 40 টকা এই 40 টকাৰ ঠাইত যদি তেওঁলোকে 50 টকা যদি ৰেট লগাই দিয়ে 50 টকা লগাই দিয়াৰ লগে লগে আমি তো অকমান চিন্তা কৰিবলগীয়া হ'ব যে 40 টকা আছিল কালিলৈকে আজি আকৌ 50 টকা হৈ গ'ল আমি তো এটো কিনিব নিবিচাৰিম বা সংকোচ কৰিম অকমান কিনিবলৈ বা আপোনালোকে ধৰ 1 লিটাৰ মিঠাতেলৰ বটল এটা কিনিবলৈ গৈছে তাত 50 টকা 1 লিটাৰ 50 টকাৰ ঠাইত যদি 60 টকা হৈ যায় তেতিয়াতো আমি কিনিবলৈ অকমান সংকোচ কৰিম যে 60 টকা হৈ গ'ল দাম বাঢ়ি গ'ল গতিকে আমি কিনিবলৈ অলপ সংকোচ কৰিম যদি বন্ধুসকল সেই কোম্পানীটোৱে আটা বনোৱা কোম্পানীটোৱে ধৰক বা মিঠাতেল বনোৱা কোম্পানীটোৱে যদি সেই 1 কেজি দাম 40 টকা আছিলে 40 টকাৰ দাম নবহাই যদি তেওঁলোকে 1 কেজি পেকেটটোত যদি 100 গ্ৰাম বা 200 গ্ৰাম আটা আমাক কমাই দিলে বা 1 মিলিগ্ৰাম কি কয় 100 মিলিগ্ৰাম বা 200 মিলিগ্ৰাম আমাক তেল কমাই দিলে মিঠাতেলটোৰ কিন্তু দাম একেই আছে আমি কিন্তু দোকানত গৈ হেতু নাচাও যে পেকেটটোত কিমান গ্ৰাম আছে বা কিমান লিটাৰ আছে এটো নাচাও আমি কি কৰো যদি দামটো আগতকে একেই পাওঁ বা দামটো বঢ়া যেন নালাগে একেই থাকে ৰেটটো কিন্তু আমি এই বস্তুটো কিনি লওঁ তাৰ আমি পেকেটটো কিন্তু গ্ৰাম কিমান আছে বা লিটাৰ কিমান আছে এটো আমি নাচাও বা আমি কেতিয়াবা চালেও এই গ্ৰাম কিমান গ্ৰাম আছে বা কিমান মিলিগ্ৰাম লিটাৰ তেল আছে এটো আমি চালেও আমি এটো ইমান ধৰি নাথাকো যে দামটো একে আছে আমি কিনিব লাগে আৰু আমি এই বস্তুটো কিনি লওঁ তাৰ ফলত কি হয় কোম্পানীৰ প্ৰফিট হৈ যায় অকনকে যে ৰাখি গ'ল তেওঁলোকে সেই অকমানকৰ পৰা আকৌ এটা পেকেট তেওঁলোকে প্ৰস্তুত কৰিব পাৰে আৰু সেইটো তেওঁলোকৰ প্ৰফিটত ৰৈ যায় চাও এমাহৰ যদি ৰিচাৰ্জ কৰো এমাহৰ ৰিচাৰ্জ কৰিলে আমি বছৰেকত 12 মাহ থাকে আমি 12 মাহত আমি 12টা ৰিচাৰ্জ কৰিব লাগে হিচাপমতে আমি এমহীয়া ৰিচাৰ্জ কৰিলে আমি 12 মাহত 12টা আমি ৰিচাৰ্জ কৰিব লাগে কিন্তু এই যে 28 দিন দিলে আমাক এমাহৰ ৰিচাৰ্জটোত আমাক 28 দিন দিলে এই 28 দিনৰ তাত থাকি গ'ল 3 দিন মানে এমাহৰ 31 দিন থাকে বা 30 দিন থাকে 2 দিন 3 দিন এনেকৈ যিখিনি থাকি গ'ল এইখিনি জমা হৈ মানে 12 মাহৰ পিছত আকৌ এটা ৰিচাৰ্জ মানে কৰিবলগীয়া হয় মানে আমি 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয় এই 3 দিন 2 দিন থাকি 12 মাহৰ পিছত 30 দিনলৈ বেছি হৈ যায় মানে এমাহতকৈও বেছি দিন মানে ইফালে এক্সট্ৰাকৈ ওলাই যায় আৰু আমি সেই হিচাপত আমি এটা ৰিচাৰ্জ বেছিকৈ কৰিবলগীয়া হয় মানে 28 দিনৰ ৰিচাৰ্জটা কৰিলে আমি 12 মাহত আমি 12টা নকৰি আমি 13 বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয় এই ৰিচাৰ্জৰ ক্ষেত্ৰত কি হয় বন্ধুসকল আমি যে 28 দিন পালো আমি এমাহ নাপাই যে 28 দিন পালো এইটো ক্ষেত্ৰত আমি মানে গুৰুত্ব নিদিওঁ যে 28 দিন পাইছো এমাহৰ ৰিচাৰ্জটো আমি 28 দিন পাইছো নকৰো বুলি আমি এটো গুৰুত্ব নিদিওঁ আৰু আমি এটো 28 দিন হলো আমি কৰি লওঁ যা কৰি দিছো ৰিচাৰ্জটো 28 দিনৰ পালো একো লোকচান নহয় গতিকে লৈ আমি 28 দিনৰ ৰিচাৰ্জটো কৰি দিওঁ বা কৰি আছো কিন্তু কি হয় এই যে 31 দিনৰ ভিতৰত 2 দিন বা 3 দিন যেটো ৰৈ গ'ল আমি 28 দিন পালো 28 দিনৰ তাত যে আমি 2 দিন বা এদিন তেনেকে ৰৈ গ'ল আমি যে এদিন দুদিনকে লগ লাগি যে আকৌ এটা ৰিচাৰ্জ আমি বেছিকৈ কৰিবলগীয়া হল আমি এটো কিন্তু লক্ষ্য কৰি নাচাওঁ বা আমি এটো ইমান গাটো নালাগে পিছত আমি কি কৰো এটা ৰিচাৰ্জ আমি বেছিকৈ কৰিবলগীয়া হয় এই ৰিচাৰ্জটো বেছিকৈ কৰিবলগীয়া হেতু কোম্পানীৰ এটা প্ৰফিটত ৰৈ যায় লাষ্টত গৈ পিনি আমি 12 মাহত আমি 13 বাৰ ৰিচাৰ্জ কৰিবলগীয়া হয় তো এইখিনি আছিল সিস্টেমটো ৰিচাৰ্জৰ 28 দিন যে আমি পাওঁ বা দুমাহত যে আমি 56 দিন পাওঁ এইখিনি আছিল এনেকৈ তেওঁলোকৰ প্ৰফিট হয় প্ৰফিটৰ বাবে তেওঁলোকে কি কৰে এই দিনগিটা কমাই দিয়ে ৰিচাৰ্জৰ প্ল্যানটো সমানে থাকে 149 149 থাকে কিন্তু এই মানে দিনখিনি কমাই দিয়ে তেওঁলোকৰ বেছিকৈ প্ৰফিট হয় এইখিনি আছিল ভিডিওটো বন্ধুসকল শেষত বন্ধুসকল ভিডিওটো কেনেকুৱা পালে আপোনালোকে মোক জনাব কমেন্ট কৰিব যদি ভাল পায় লাইক আৰু বেয়া পালে ডিসলাইক কৰিব আৰু পাৰিলে সাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ